নমস্কাৰ বন্ধুসকল, অন্য এটা ভিডিঅ'লৈ সকলোকে পুনৰ স্বাগতম জনাইছোঁ। আৰু মই বৰ্তমান উপস্থিত আছোঁ 1 নং বকতা কৰঙা গাঁৱত। আৰু প্ৰতি বছৰৰ দৰে এইবাৰো বকতা কৰঙা গাঁৱত মেডা মেফি আয়োজন কৰিবলৈ লোৱা হৈছে। আৰু মোৰ লগত আছে উদযাপন সমিতিৰ সদস্যসকল। আৰু ইয়াৰে মই টুটুল মোহন কইদেউক দুআষাৰ ক'বলৈ অনুৰোধ জনালোঁ। হয়, আমি এই স্থানত আজি কেইবাবছৰৰ পৰা আমি এনেধৰণে মেডা মেফি অনুষ্ঠানটো উদযাপন কৰি আহিছোঁ। মাজতে দুই এবাৰ আমাৰ এই কৰোণা সময়ত আমি মাজতে নকৰিলোঁ, তথাপিও আমি এই ধাৰাটো আমি অব্যাহত ৰাখিব চেষ্টা কৰিছোঁ। কেলৈ ভৱিষ্যতৰ উঠি অহা প্ৰজন্ম যাতে তেওঁলোকে এই মেডা মেফি অনুষ্ঠানটো কি এই কথাটো বুজি উঠক, আৰু তেওঁলোকক এই ধৰণে উৎসাহিত কৰিবৰ কাৰণে আমি এই স্থানত আমি মেডা মেফি অনুষ্ঠানটো উদযাপন কৰি কৰিছোঁ। হয়, এতিয়া কেইবছৰ হ'ল ইয়াত আপোনাৰ আজি 7 বছৰ 7 বছৰমান হয়। তাৰ মাজতে সেই কৰোণা হওঁতে এবাৰ ষ্টপ কৰা হ'ল। আৰু বন্ধুসকল, আপোনালোকে গম পালে এতিয়ালৈকে 7মবাৰ হৈছে, আৰু কৰোণাৰ কাৰণে এবাৰ স্থগিত ৰাখিবলগীয়া হ'ল। এবাৰ ধৰি 7মবাৰ হৈছে। আৰু বলকচোন তেতিয়াহ'লে এই অনুষ্ঠানত কি হয় আপোনালোকক মই সকলোবিলাক আচলতে দেখাবলৈ চেষ্টা কৰিম। বন্ধুসকল, আজি হৈছে পবিত্ৰ মেডা মেফি। সমগ্ৰ অসমৰ দৰে টাইসকলৰ যি ধৰ্মীয় পৰম্পৰা মেডাম মেফি বকতাটো অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। আৰু মেডা মেফিৰ অৰ্থ হৈছে মে মানে তৰ্পণ কৰা, দাম মানে হৈছে মৃতক, আৰু ফি মানে হৈছে দেৱতা, অৰ্থাৎ উপৰিপুৰুষসকলক তৰ্পণ কৰাৰ নিচিনা হৈছে। বন্ধুসকল, মই যিমানটো পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু বন্ধুসকল, ইতিমধ্যে গম পালেই যে আজি পবিত্ৰ মেডা মেফি। আৰু সেই মেডা মেফিৰ আচলতে পূজা কৰিবৰ কাৰণে যিবিলাক বস্তু বুলিয়ে কৈছোঁ, আৰু যিবিলাক বস্তু দৰকাৰ হয় সেইবিলাক ধুনীয়াকৈ সজাইছে। আৰু বন্ধুসকল, এইফালে দুখন কেৰাহীত দেখিছে, এইফালে ধুনীয়াকৈ বনাই আছে, খানা পিনা বনাই আছে। আচলতে সকলোৱে লগ লাগি মানে শেষত প্ৰীতিৰ এসাঁজ খাব। আৰু বন্ধুসকল, এই যে দেখিছে এই চাকিখিনি, ইয়াত 101খন চাকি আছে। আচলতে 101খন চাকি সন্ধিয়াকৈ লগোৱা হ'ব, আৰু তাৰে ইয়াত প্ৰস্তুতি চলি আছে। আৰু ইয়াতে আমাৰ নুচেং মোহনক লগ পালোঁ। কিবা ক'বা নেকি? বৈকম খুৰ্তা, আজি আমাৰ টাই সময়ৰ পৰম্পৰা মেডাম মেফি উদযাপন হৈছে সমগ্ৰ অসমতে, আৰু ঠিক তেনে তাৰ ব্যতিক্ৰম হোৱা নাই আমাৰ বকতা অঞ্চলতো। আৰু এই বকতা কৰঙা গাঁৱত আমি উপস্থিত আছোঁ। ইয়াতে আজি আনুষ্ঠানিকভাৱে যি মেডাম মেফি উদযাপন হৈছে, আৰু ইয়াতে বন্তি প্ৰজ্বলন হৈছে, আৰু আমাৰ দামসকলক যি মানে অনুষ্ঠান সেও হৈ গ'ল। আৰু এতিয়া আমাৰ এটা প্ৰীতি ভোজৰ অনুষ্ঠানো কৰা হৈছে। গতিকে আমাৰ লগত বিশেষ আমাৰ গোটেই সমগ্ৰ গাঁওবাসী লগ লৈ এটা প্ৰীতি ভোজৰ অনুষ্ঠান হৈছে। লগতে আমাৰ মাজত আছে টাইম চেনেলৰ আমাৰ হেমন্ত বৰুৱা আছে, ত' মই আছোঁ চেং অসম, আমাৰ আছে মিউজিক লাভাৰ আছে, দেৱজিৎ বৰা আছে। গোটেইখিনি আমি কথা পাতিছোঁ, আৰু আমি ইয়াৰ প্ৰীতিভোজৰ অনুষ্ঠানৰ পিছতে আপোনালোকক ইয়াৰ গোটেই কথাখিনি তাৎপৰ্য অলপ কথা আলোচনা কৰিম। আৰু বন্ধুসকল, এইফালে সন্ধিয়াকৈ মানে আচলতে যি 100খন চাকি জ্বলোৱা হ'ব তাৰে প্ৰস্তুতি চলি আছে, আৰু প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। আৰু এইফালে আমাৰ এগৰাকী বাইদেউ আছে ইয়াতে, উদযাপন সমিতিৰ সদস্যা। প্ৰস্তুতি ঠিকে চলিছে, হয়, ৰাতিপুৱাৰ পৰা প্ৰস্তুতি চলি আছে। হয়, এতিয়া খাই থকা হৈছে খানা। হয়, হয়, আৰু এইবাৰ একেবাৰে শেষ হৈছে চাগে। হয়, হয়, ধুনীয়া। আৰু এটা কথা কওঁ মই, মানে বিশেষকৈ আপুনি এখন এৰী চাদৰ লৈ আছে। আজিকালি মানে দেখিবলৈ পোৱাই নাযায় এৰী চাদৰ, আৰু এখন ভাল লাগিলে আপোনাক দেখি। কিবা এটা ক'ব নি? এই চাদৰখন কিনা নে নিজে বলে আপুনি? নহয়, এখন নিজে একেবাৰে নিজে সূতা কাটি নিজে বৈছে ন? তো বঢ়িয়া, আচলতে খুব ভাল লাগিলে। এই চাদৰ আজিকালি দেখিবলৈ পোৱা নাযায় বুলি ক'লেও বেয়া নহয়। আৰু তাতে আপুনি নিজেই সূতা কাটি বৈছে যিহেতু। কোনোবাই বিচাৰিলে দিব নি? বিচাৰিলে দিব ন? অঁ, ঠিক আছে। কেনেকুৱা লাগিছে আৰু ন? আৰু বন্ধুসকল, অনুষ্ঠানটোৰ একেবাৰে শেষত সকলোৱে লগ লাগি আচলতে অলপ ফূৰ্তি কৰিছে, কাৰণ অনুষ্ঠান এটা পাতোঁতে যথেষ্ট কষ্টও হয় দিয়কচোন, নে কি কৰে। সকলোৱে মানে খাই বৈ শেষ কৰি, পূজা শেষ কৰি ফূৰ্তি কৰিছে অলপ। আৰু বন্ধুসকল, শেষত মেডা মেফিৰ এই জ্বলি থকা চাকি গছি সকলোৰে জীৱনলৈ সুখ শান্তি কঢ়িয়াই আনক। তেতিয়াহ'লে বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানটা সামৰি মাৰিব লাগিব। আৰু যদিহে আপোনালোকে ফেচবুকত চাইছে, আৰু যদি কোনোবা নতুনকৈ মোৰ পেজলৈ আহিছে, তেতিয়াহ'লে পেজটো লাইক এটা কৰি ফ'ল' কৰি দিব। আৰু যদিহে ইউটিউবত চাইছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানটা সামৰি মাৰিছোঁ। ধন্যবাদ।